নমস্কাৰ। এটা কথা আপুনিও চাগে লক্ষ্য কৰিছে যে বৰ্তমান সময়ত বিশেষকৈ এই যে কোভিড হৈ গ'ল, এই কোভিড হৈ যোৱাৰ পাছৰে পৰা মানুহবিলাকে বেমাৰ এটা হ'লে বা কিবা এটা লক্ষণ দেখা দিলে সেই বেমাৰটো বা সেই লক্ষণটোৰ বিষয়ে ভাবি বেছিকৈ মানসিক কষ্ট পায়। সেই ৰোগীজনেও কষ্ট পায় আৰু সেই ৰোগীজনৰ পৰিয়ালবৰ্গও কষ্ট পায়। মানুহে ভয় কৰে ডক্টৰৰ ওচৰত যাম, কিবা এটা বেলেগ বেমাৰে ওলাই যায় নেকি, কিবা ডাঙৰ বেমাৰে ওলাই যায় নেকি। আৰু বহুতক গাইড কৰা মানুহ নাথাকে। যদি আপুনিও এনেকুৱা ধৰণৰ কিবা কথা ভাবি মানসিক কষ্ট পাই আছে, তেন্তে আপুনি ওচৰৰ ডক্টৰক এটা ফোন কৰি বা এবাৰ লগ কৰি সুধি লওক। যদি আপোনাক মোৰ সহায় লাগে, মই সহায় কৰিব পাৰিম, কিন্তু ডেইলি প্ৰত্যেক দিনে মাত্ৰ 10জন বা 20জন মানুহকহে মই সহায় কৰিব পাৰিম। আপোনাৰ যদি তেনে কিবা সহায়ৰ প্ৰয়োজন হয়, আপুনি মোক এইটো নম্বৰত হোৱাটছএপ কৰক। কিন্তু এটা কথা, মই আপোনাক অনলাইন কোনো ট্ৰিটমেণ্ট নিদিওঁ, আপোনাক মই গাইড কৰি দিম। আপুনি ক'ত যোৱা উচিত, কাক দেখুওৱা উচিত, কেনে ডক্টৰক দেখুওৱা উচিত আৰু লাইফষ্টাইলটো কেনেকুৱা চেঞ্জ কৰা উচিত। আপুনি মোক মেছেজ কৰক, হোৱাটছএপ কৰক আৰু এইটো ভিডিঅ' শ্বেয়াৰ কৰক। ধন্যবাদ। জয় অসম।